গেংটকৰ মাৰ্কেট ভিজিট কি পাওঁ চাই লওঁ আৰু কি বস্তু পোৱা যায় আচলতে এটা দুটা বস্তু ল'ব লগাও আছে একদম লাইনত আহি আছোঁ বহুত ওখ একদম ওপৰৰ পৰা আহি আছোঁ মই দেখাই নামি গৈ আছোঁ মমন আহিছে মমাইকৰ লগত আমি আগুৱাই গৈ আছোঁ পাহাৰীয়া ৰাস্তা একদম মাৰ্কেটৰ ভিডিঅ'টো আমি বনাইছোঁ আৰু সেইটো আমি এবাৰ ছেপাৰেটকৈ আপলোড দিম কাৰণ গোটেইখিনি ভিডিঅ' একেলগে দিলে অকণমান হৈ যায় দীঘলীয়া হৈ যাব ব্লগটো সেইকাৰণে আৰু কি এড কৰিব পাৰোঁ কেনেকৈ মিলাব পাৰোঁ দেখাই আছোঁ আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি ভাবিছোঁ কেপচাৰ কৰি লৈ যাম ইয়াৰ পৰা আপোনালোকৰ কাৰণে আমি অ' মামি কেনে লাগিল মজা লাগছি কি খাইছিলোঁ জানো হজমে হৈ গ'ল চাগে ভোকে লাগিলে আকৌ ঠাণ্ডা জাগা আমি এতিয়া দাদাজনক আমাৰ ড্ৰাইভাৰ দাদাজনে নমাই দিয়া তাৰপিছত ৰাস্তা আমি তেওঁক সুধি পেলাই আমি গৈ আছোঁ আগুৱাই আৰু বিৰাটেই পাহাৰীয়া ৰাস্তা নামি কিন্তু ভালেই লাগে ৰাস্তা কিন্তু পাহাৰ উঠিবলৈহে অলপ দিগদাৰ আমি MG মাৰ্টৰ ৰাস্তা এজন দুজনক সুধি পেলাই গ'লোঁ আৰু বেছি দূৰ নহয় আমি খোজকাঢ়িয়ে গৈছোঁ সেইটো কাৰণে আৰু ইয়াতে এটা কথা ক'বই লাগিব যে ছিকিমখন সঁচাকৈ বহুত চাফাকৈ ৰাখে আৰু য'তে ত'তে জাবৰ পেলোৱা মানা আছে আৰু লগতে ইয়াতে মাস্ক হ'ল কম্পালচাৰী আপোনালোকে য'তে ওলাই যায় লাগিলে মাস্ক পিন্ধিবই লাগিব আপোনালোকে আৰু ছিকিমখন তেওঁলোকে ভাবিছে যে প্লাষ্টিক ফ্ৰী জ'ন বনাব আৰু সেইকাৰণে তাতে প্লাষ্টিকৰ একো বস্তুৱে আমি নাপালোঁ অকল মিনাৰেল ৱাটাৰ বটলছবিলাক সিহঁতে প্লাষ্টিকৰ এতিয়া ব্যৱহাৰ কৰি আছে য'ত নেকি প্ৰায় আমি শুনামতে জানুৱাৰীৰ পৰা তেওঁলোকে সেয়াও চেঞ্জ কৰিব আৰু এতিয়া আমি পাই গ'লোঁ MG মাৰ্ট গেংটকৰ ফেমাছ মাৰ্কেট আমি ইয়াতে অলপ সময় ৰৈ বজাৰ কৰিম বুলি ভাবিছোঁ যিটো সৰু সৰু বস্তু গিফ্টছ ইয়াৰ পৰাই আমি লৈ যাওঁ লৈ লওঁ নেকি আহি পেলাই ল'ম কৈছে দাদা আৰু এই মাৰ্কেটখনত আপোনালোকে অকল খোজকাঢ়িয়ে ফুৰিব পাৰিব বাইক স্কুটি চাইকেল গাড়ী একো এলাউড নহয় 950 इसका प्राइस कितना है আৰু ইয়াত ধুনীয়া শ্ব'পিচ আৰু গিফ্ট দিবলৈ কিছুমান আইটেম আমি চাবলৈ আহিছোঁ ठीक है कलर देख लीजिए आप साइज कलर तो ठीक है ना वो हमको तो पसंद है लेकिन वो उस কোনে তো পিনিবি না কিয় ধুনু লাগিছে ৰঙাটো এনে দেখাইছচোন কি কৰে एक ये कलर आ जाएगा এটা পিনিবি আমনো এটা কি পিনিবা এইটো য়েল্লোটো চা য়েল্লো এটা লবা এটা মান ধুনু গধূলি সময়ত গেংটকৰ মাৰ্কেট লাভাৰ্ছ নেকি তোমালোক দোকান নাপায় নেকি এইখানে চাই লগে এইখানে সাইডত শুনাখন গুমটিখন এনেকুৱা টিকলু দোকান মই দেখি আহিছোঁ আৰু ইয়াতকৈ ডাঙৰ কিন্তু অকণমান বলা চাই ব'লা তলে ন দোকানেই আছে চব সৰু সৰু বস্তু বিচাৰি ফুৰিছোঁ আৰু শ্ব'পিচ লৈ যাম বুলি ভাবিছিলোঁ ফ্ৰিজৰ মেগনেট তাৰপিছত সজোৱা বস্তু কিছুমান আৰু সেয়াই বিচাৰি ফুৰিছোঁ ইটোৰ পৰা ইটো দোকান গৈছোঁ ক'ত কি পায় সেয়াই চাই আছিলোঁ ऐसा नहीं है और मिल जाएगा
कितने का है ये सब? वो 50 का है, ये सब 70-80 का है। ये कितने का है? 50-50 माया ये लगवाता सब ले है। जाइए, ये सब शीशा वाला बढ़िया वाला है वो सब ऐसा। मैंने अनकॉमन टाइपर लगाना है। वही दे दीजिए। 3 और 3 और ये सब कितने का है ये सब? मोमो सूप এইটো ভণ্টি আমি এতিয়াও আছোঁ গেংটকৰ মাৰ্কেটত আৰু দাদা আৰু বৌ গৈছে অকণমান তলত এই তলত মাৰ্কেট এখন আছে তালৈকে মই মৌমনে আৰু মা আছোঁ ইয়াতে কাৰণ মৌমনে বহুত ঘূৰি ফুৰিছে তাইক লৈ মানে য'তে ত'তে যোৱা সম্ভৱ হোৱা নাই সেইকাৰণে আমি এতিয়া বহি পেলাই অলপ ৰেষ্ট লৈছোঁ বুলিও ক'ব পাৰি কাৰণ বহুত ঘূৰা ফুৰা হ'ল আজি গোটেই দিনটো আৰু এতিয়া বজাৰ কৰিবলৈ আহিছোঁ যিহেতু অলপ ঘূৰা ফুৰাটো হয়েই ইটো বস্তু চাই থাকোঁতে সময় কেনেকৈ পাৰ হৈ গৈছে গমেই পোৱা নাই হোটেল ৰুম পাই আকৌ লগ পাই আৰু দাদাহঁত এতিয়া গৈছে গেংটকৰ MG মাৰ্টৰ তলত আৰু এখন মাৰ্কেট আছে সৰু একেখিনিতে আছে চিৰিদি নামি যাব লাগে সেইখন লাল মাৰ্কেট বুলি কয় আৰু তাতে বস্তুবিলাক অকণমান সস্তা তালৈ গৈছে আৰু আমি আগতে গম নাপালোঁ বাৰু মাৰ্কেটখনত তলতে এখন লাল মাৰ্কেট আছে য'ত বস্তুবিলাক ৰিজনেবল প্ৰাইচ লগোৱা আছে আমি যোনটো মেইন মাৰ্কেট তালৈ গৈছিলোঁ তাত মানে বস্তুবিলাক আপোনাৰ ইকুৱেল ৰেট আৰু ইমান বেছি ডিফাৰেঞ্চ নাই গুৱাহাটীত মাৰ্কেটতকৈ আৰু ইয়াত হ'ল আপোনাৰ অকণমান কম পাইছোঁ আৰু আমি এতিয়া গৈ আছোঁ হোটেল ৰুমলৈ কাৰণ দিনতে ৰাতিপুৱাতে ওলাই অহা আৰু এতিয়ালৈকে আমি বজাৰ কৰি ভাগৰত মানে অৱস্থা বেয়া হৈ গৈছে এতিয়া পাইছোঁ আৰু এতিয়া হোটেলত গৈ লগ পাই আছোঁ আমি অলপ আগতে আহি পালোঁ আৰু আপোনালোকৰ এটা বস্তু দেখাম আজি আমি কেনেকুৱা ধৰণৰ ৰুমত আছোঁ মই দেখাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব মই এতিয়া মামীয়েকক দায়িত্ব দিছোঁ তাই ৰুমটো দেখাব ধুনীয়াকৈ আপোনালোকে চাই থাকিব দেই हेलो आहा আমার রুম এটোৱে এবাৰ দেখাই দিছোঁ সবকে এখন ধুনীয়া বিছনা আৰু এখন সোফা ইয়াতে বহিব পাৰে আৰামত বহি বহি টিভি চাব পাৰে টিভিটো দেখুৱাই দিয়ে তাৰপিছত ইয়াতে কিবা কাম অফিচৰ বা ভিডিঅ' এডিটিং কৰিবলৈ লেপটপ খুলি বহিবও পাৰে এফালে এখন ধুনীয়া পেইণ্টিঙো আছে আৰু এইখন হৈছে ৰিজৰ্টৰ মেনু এইখন স্কেন কৰিলে মানে আপোনালোকে মেনুখন পাই যাব অট'মেটিকলি স্কেন কৰিব লাগে আৰু এইফালে বহি পেলাই কাম কৰিব পাৰি এইফালে দিনৰ ভিউটো বহুত ধুনীয়া হয় এতিয়া কিন্তু ৰাতি হ'ল সেইকাৰণে ইমান এটা ধৰিব নোৱাৰে আৰু ইয়াতে ধুনীয়াকৈ দিছে আৰু খাবলৈ কিবা কিবি পানী গ্লাছ দিছে বটল গ্লাছৰ বটল প্লাষ্টিক ইউজ নকৰে ইয়াত
কৰে কিন্তু মানে ইমান তেনেকৈ ইউজ নকৰে আৰু এইবিলাকে ইউজ কৰে গ্লাছৰ বটল এতিয়া আমি কফি খাম ইয়াত কি খাবা তুমি মই কফিয়ে খাম নেকি উইদাউট Black চুগাৰ coffee? ব্লেক কফি অঁ ঠিক আছে আৰু এইফালে ৱাৰ্ড্ৰব আছে বেগ ৰাখিবলৈ ইয়াতে বেগ ৰাখিবলৈ চেণ্ডেল ৰাখিবলৈ দি দিছে ধুনীয়াকৈ আৰু এইটো বাথৰুমটো দেখাই দিয়ে বাথৰুম আছে আৰু ইয়াতে আইনা ঢেপেল ছোৱালী দেখিছে আপোনালোকে এতিয়া বাথৰুমটো আৰু কি দেখোন এয়া বাথৰুম এয়া ড্ৰায়াৰ দি দিছে লগত বাকীকেইটা একেই বাৰু মানে আমাৰ খালি মা আৰু সিহঁতৰ ৰুমটো একেই অৰিয়েণ্টেশ্যনটো আমাৰ অপজিট ছাইডে আছে আমাৰ বেডখন আছে এইটো ডিৰেকশ্যনত বাকী ৰুমকেইটা একেই সেইকাৰণে গোটেইখিনি নেদেখাওঁ আৰু আপোনালোকক ৰুম নাম্বাৰ কেইটা হৈছে 202 203 204 আৰু আমি আছে একদম মাজৰ ৰুমটোত মাহঁত আছে একদম প্ৰথমটোত আৰু সিহঁতৰ একদম কৰ্ণাৰটোত আছে যাতে মোৰ মানে দুই ছাইডে দৌৰিলে এটা ছাইডে পাব মা আমাৰ মা দেউতা মানে ককা আইতাকক আৰু এইফালে পাব মমীয়েক আৰু মোমায়েকক মই কৈ আছো শুনা সিহঁতে থাকে এনেকে যেতিয়া মানুহটো বহে পিছফালে সিহঁতৰ তাত যাওঁতে এনেকে যায়